সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আৰু আজি কাতি বিহু, সকলোকে কাতি বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আমাৰ কণমানিজনীৰ ফালৰ পৰা বহুত শুভেচ্ছা জ্ঞাপন কৰিছে। তাই দেখিছে নাচিয়ে আছে, বিহু লাগিছে নেকি? বিহু। তাৰপিছত এতিয়া আমি আহিছোঁ পথাৰত চাকি দিবলৈ বুলি, আৰু বেটিকো লৈ আহিছোঁ, হয় নহয়? আমি তিনিটা আহিছোঁ। অকণমান দূৰত হয় আমাৰ পথাৰখন, সেইকাৰণে বাইকতে আহিব লগা হৈছে। এইফালে বাইকখন আছে দেখিছে। তাই খুব ভাল পাইছে আহিবলৈ পাই, ফূৰ্তি কৰি আছে। আৰু এওঁ এইফালে ঠিক ঠাক কৰি আছে চাকি জ্বলাবৰ কাৰণে। মই চাকি গছ জ্বলাম। আৰু ঘৰত এইফালে তুলসী ৰোৱা হৈ গ'ল। বিহু মানে যা যোগাৰ চলাই আছে ঘৰ সকলোৱে ৰাতিপুৱাৰ পৰা। তাৰপিছত এওঁ বহুতখিনি কৰি আছে ৰাতিপুৱাৰ পৰা। তাকে আপোনালোকক শেষলৈকে ভিডিঅ'টো চাই থাকিব, কি হয় দেখুৱাই থাকিম। আজি ৰাতিপুৱাই তুলসীৰ পুলি ৰুইছে। কি কাৰণে ৰুইছা কোৱাচোন? আজি ইয়াত না লক্ষী পূজা মানে, না দুৰ্গা পূজা মানে, কালী পূজা মানে, একো পূজাই নেমানে, হয় নাই? অকল ইয়াতে বিহুখিনি ধুনীয়াকৈ মানে আৰু চবেই পালন কৰে। সেইকাৰণে ৰাতিপুৱাই গছপুলিটো ৰুই লৈছে। তাতে আজি বন্ধ পাইছা ন স্কুল? আজি বন্ধ, সেইকাৰণে মই বনাই আছোঁ ভাত। তাৰপিছত মায়ে এইফালে ঘৰ চাফা কৰি আছে, সৰা মোচাখিনি। মই ভাত পানীত লাগি আছোঁ। মই মচিব গৈছিলোঁ নহয়। পুৰা লাগি গৈছে। মই মচিলোহেঁতেন, মানে পিছবেলালে আৰু বেটি ক'লে গৈছে। মিলা নাই তোমাৰ দোৱাটো শুকাব লাগিব। বুট আনিবলৈ আছে নহয়, বুট আৰু নামঘৰ তোমাৰ দেৰিকেহে যাব, 6টামান বজাত। তাতকৈ আগতে পাতিম। আজি নগলেও হয়, হয় নাই? সৰু ল'ৰা ছোৱালীবোৰ নাযায় নাযায়। বিহু বুলি সন্ধিয়াকৈ তুলসী তলত চাকি জ্বলোৱা হ'ব, লগতে মাহ প্ৰসাদো দিয়া হ'ব নহয়। সেইকাৰণে ঘৰৰে নাৰিকল গুচাই আছে। এইকেইটা ভাল নাই পোৱা ন মই। নাৰিকল গুচাইছে দেই পূজাৰ কাৰণে। আৰু সেইফালে জীয়েকে খাই আছে। ইয়াত থকা অকল এটা ভাল ওলালে। আৰু দি খাব পাৰিছা নাই? খাবলৈ? এয়া গুচাই আছে। গুণগুণক চেণ্ডেল পিন্ধি বাহিৰত অলপ খোজকাঢ়িবলৈ উলিয়াই দিছোঁ। তাই মানে নতুনকৈ খোজকাঢ়িবলৈ আৰম্ভ কৰিছে চোতালত। আৰু অলপ ধৰি মানে যায় আৰু যেনে তেনে। তাকে সদায় অলপ সন্ধিয়া পৰত বা পিছবেলা সময়ত উলিয়াই দিয়া হয়। পথাৰলৈ যাবলৈ বুলি ওলাইছোঁ। পথাৰ আহি পালোহি, আৰু এওঁ চাকি জ্বলাবৰ কাৰণে মোক ঠিক কৰি দিছে। এতিয়া মই জ্বলামগৈ। আমি পথাৰ যাওঁ। আমি পথাৰ এবাৰ গৈ আহিলোঁ, এতিয়া আকৌ যাম আইতাৰ লগত। পিছফালে গ'লা নাই? ওলাইছে আহে। আমি এতিয়া পিছফালৰ পথাৰৰ পৰা আহোঁগৈ, হয়নে? এই পিছফালে আনিলে। এতিয়া মা, মই আৰু আমাৰ গুণগুণ ওলাইছোঁ তিনিটি। এতিয়া গৈ আহোঁগৈ। ওলালে। এতিয়া আমি যাওঁ, হয়নে? ব'লা। পথাৰ পাই গ'লোহি। গোটেই বন গুটি অলপ সন্ধিয়া হৈছে, হয়নে? বুটি নাচিব লাগেনো কেলে? এতিয়া চাকিখন অকণমান পোহৰ লাগিব এবাৰ।
এইখিনিতে তেতিয়াহ'লে এইফালে যাব লাগিব এইফালে চাওক বাগানৰ মাজে মাজে আহিছোঁ যাবলৈ অকণমান দিগদাৰ হ'ব দিয়া দূৰৰ পথাৰখনলৈ আমি বেটি মই আৰু এওঁ গৈছিলোঁ মা যোৱা কথা আছিল মা যাব নহ'ল কাৰণ দেউতা ঘৰত নাছিলে সেইখিনি সময়ত আৰু এতিয়া সন্ধিয়া পৰত আমি ওচৰৰ পথাৰখনলৈ আহিছোঁ চাকি জ্বলাই আহিলোঁ দেই এতিয়া আমি ঘৰলৈ বুলি গৈ আছোঁ এইফালে বেটি আছে এতিয়া মাৰ লগত ফটোৱে মাৰিছে এইফালে চাকি জ্বলাবলৈ কাৰণে মায়ে বস্তু সকলোখিনি যোগাৰ কৰি আছে মই এতিয়া ভঁৰালত এখন দি আহোঁ তাৰপিছত এইফালে তুলসী তলতো চাকি এগছ দিলোঁ ল'ৰা ছোৱালীখিনি অহা দেৰি হ'ব সেইকাৰণে আমি আগতীয়াকৈ চাকি এগছ জ্বলাই সেৱা কৰি ল'লোঁ ইয়াত চাকি জ্বলোৱা হৈ গ'ল তাৰপিছত অলপ দেৰি পিছত আমি প্ৰসাদ খাম হয়নে আমাৰ বেটি এতিয়া আমনি কৰিছে তাইক খোৱাবলৈ নিওঁ ঘৰত প্ৰসাদ খাবলৈ নাপাব আৰু এতিয়া নামঘৰলৈ যাব ওলাইছে কোনোবা আহিছে নেকি বহুত সময় ৰখিলোঁ আৰু এতিয়া ছোৱালী কেইজনী আৰু ল'ৰাকেইটা আহি পালেহি প্ৰাৰ্থনা ভাগ কৰা হৈ গ'ল এতিয়া আমি প্ৰসাদ খাম বিলাই আছে মামী অকণ উঠিলোঁ টোপোলামান দি দিলোঁ খপকা আছিলে নহয় লগত মই বোলো বুট লাগি ধৰিলি আছে তাৰপিছত আপেল কল আছিলে তাৰমানে ভাবিছোঁ মই খালে নেকি বুটটোকে বোলো কেনেবাকৈ মই দিম নতুন পাৰ্টি নেকি পাৰ্টি কেতিয়া খুৱাব প্ৰসাদে ভাগ দিছে এতিয়া মই দিবলৈ গৈ আছোঁ তুলসী তলত চিৰা খোৱাত লাগিছে খুৱাই দিছে এইটো 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 নাই ভাত চাত নাখায় পায়স অকণমান দিছিলে পায়স অলপ মানে দাদা ঘৰৰ পৰা তাৰপিছত এতিয়া আমি পায়স খাই লওঁ আমাৰ পিছত পায়স বনোৱা নহ'ল আজি বিহু বুলি পায়স অকণ বনাম বুলি ভাবিছিলে মায়ে আজি নিমিলিলে তাৰপিছত দাদা ঘৰৰ পৰা দিয়া পায়স অকণমানকৈ খাব লৈছোঁ প্ৰসাদ খোৱা হৈ গ'ল ল'ৰা ছোৱালীখিনিক দিয়া হ'ল আৰু এতিয়া মামীহঁতো আহিছে সন্ধিয়া পৰত মানে কাতি বিহু বুলি মামীহঁত ওলাইছেহি এইফালে দেউতা আৰু গুণগুণ লগতে শুই আছে তাইক মামাই শুৱাই থৈ গ'ল মানে আনকালে কোচত টোপনি নাযায় আজি মামাৰ কোচত বৰ ধুনীয়াকৈ টোপনি গ'ল আৰু তাইক বিচনাতে শুৱালে ধুনীয়াকৈ আৰু মামা লগতে হোষ্টেলৰ ছোৱালী কেইজনী ওলাই মেলি গ'ল বিহু বুলি ৰাতি সাঁজত আমি আজি লুচি পুৰি খাম বুলিয়ে কথা পাতিলোঁ আৰু এয়া মায়ে ফুলা লুচি বনাবলৈ আৰম্ভ কৰি দিছে মই এইখিনি অকণমান ৰেডি কৰাত সহায় কৰিলোঁ ইয়াত ফুলা ৰুটি পুৰি খাব লাগিব আৰু এইফালে বুট দাইল বনাব অলপ পিছত চিটি মাৰাই থৈছে কুকাৰত হেল্ল' এভৰিৱান এতিয়া 9মান বাজিছে মামা আহিছিলে যে মামাহঁতে ভাত পানী নাখাওঁ ক'লে
হোষ্টেলৰ ছোৱালী দুজনীও লৈ আহিছিলে, সেইকাৰণে নাখালে। কাৰণ হোষ্টেলৰ ছোৱালী ফুৰাবলৈ আনিছে আৰু ভাত পানী খাই বহুত দেৰি কৰি দিলে বেয়া হ'ব ন, পঢ়িবলৈও আছে, সেইকাৰণে সোনকালে গ'লগৈ। বিহু বুলি এপাক মাৰিলে, লগতে কণমানিজনীও লগত খেলিলে আৰু তাই শুৱাই দিলে মামাই কোচত লৈ পেলাই। আৰু তাই এতিয়াও শুইয়ে আছে, এঘণ্টামান হৈ গ'ল শুৱা। তাৰপিছত আমি আজি ভাত নাখাওঁ, ৰুটি খাইছোঁ, কাতি বিহু বুলি। লুচি পুৰি আৰু তাৰপিছত মই এতিয়া বেলি মঠি থৈ আহিলোঁ। মায়ে পুৰি আছে ধুনীয়াকৈ ফুলা ফুলা লুচি, অলপ সময় পাছতে খাব লাগিব। আমাৰ এওঁ আকৌ ভাওনা পাৰ্ট লৈছে, গাঁৱতে ভাওনা আয়োজন কৰিছে, 16 তাৰিখে হ'ব। তালৈ গৈছে প্ৰেক্টিছৰ কাৰণে, এওঁ পাঠ লৈছে আৰু অৰ্জুন হৈছে। পিছত চাব লাগিব দেই। মই পিছে ভাওনা এওঁৰ চাই পোৱা নাই, আগৰবাৰতো মই বিশেষ অসুবিধা হোৱাৰ কাৰণে যাব নোৱাৰিলোঁ, চাব নাপালোঁ। তাৰপিছত এইবাৰ চাম বুলি ভাবি ৰাখিছোঁ, 16 তাৰিখে আছে অহা মাহৰ, কি হয় নাজানো আৰু। তাৰপিছত সেয়াই, আপোনালোককো মই পিছত দেখুৱাম। মাজতে এদিন শৰাই এভাগ দিব যাব লাগিব নামঘৰলৈ, তেতিয়া আখৰাসমূহ চাম আৰু। সিমানেই আজি ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পাইছে জনাব, ক'ৰ পৰা চাই আহিছে তাকো জনাবলৈ একেবাৰে নাপাহৰিব। আপোনালোকে বিহু কেনেকুৱাকৈ গ'ল তাকো ক'ব। তেতিয়াহ'লে মই নন্দিতা গগৈয়ে বিদায় লওঁ আজিৰ ভিডিঅ'টোৰ পৰা। বাই বাই।